হাই এভৰিৱান, আপোনালোক সকলো ভালে আছেনে? মই তৃষ্ণা। আজি আপোনালোকৰ ওচৰলৈ শামুক আৰু মাহৰ দালিয়ে বনোৱা এটি ৰেচিপি লৈ আহিলোঁ। প্ৰথমতে চাওকচোন, শামুকখিনি ভালকৈ নিমখ আৰু টেঙা দি মই ভালকৈ ধুই ল'লোঁ আৰু কেইবাবাৰো ধুই ল'ব লাগে, নহ'লে শামুকখিনি ভালকৈ চফা নহয়। চফা নহ'লে পাছত মাটি নিচিনা লাগিব খাবলৈ। আৰু পিঁয়াজ, আদা, ৰচুন, জলকীয়াৰ এটা পেষ্ট বনাই ল'লোঁ। আৰু মই শামুকখিনি কিমান চাফা হৈছে চাওকচোন। আৰু এতিয়া মই কেৰাহীত তেল দি পিঁয়াজ, আদা, ৰচুনৰ পেষ্টখিনি ভালকৈ ভাজি ল'লোঁ। ৰঙা হোৱালৈকে ভাজি থাকিব লাগে। তাৰ পাছত মই শামুকখিনি ইয়াৰ ওপৰত মই এড কৰিলোঁ। প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যোনে ছাবস্ক্ৰাইব কৰা নাই। আৰু মই বনাই ৰখা খাৰ দিয়া মাহৰ দালিখিনি মই শামুকখিনিৰ ওপৰত এড কৰিলোঁ। আপোনালোকেও বনাবচোন, এনেকৈ খাব কিমান ভাল লাগে, কিমান ভাল লাগে আপোনালোকক বুজাব নোৱাৰোঁ। আৰু এনেকৈ মই অলপ সময় ভাজি পানী শুকোৱালৈকে মই কেৰাহীতে অলপ হাই ফ্লেমত ৰাখিলোঁ। আৰু পানীখিনি শুকোৱাৰ পাছত যেতিয়া এনেকৈ ডাঠ হ'ব আপোনালোকৰ খাব পাৰিব। আৰু মোৰ ৰেচিপি তৈয়াৰ। আৰু এইফালে চাওকচোন, মই গাহৰি মাংসও বইল কৰিলোঁ।